নমস্কাৰ বন্ধুসকল, বহু দিনৰ মূৰত ইউটিউবত দেখা দিলোঁ। আচলতে মই কিছু ব্যস্ততা আৰু এটা কাৰণত মই ইউটিউবৰ পৰা আঁতৰি আছিলোঁ। মোৰ চেনেলটো যি ইউটিউবে এটা 1000 ছাবস্ক্ৰাইবাৰ দিয়ে আৰু 4000 ঘণ্টা ৱাচ টাইম দিয়ে, সেইটো পূৰ হোৱাৰ পাছতো মনিটাইজেশ্যনটো অন হোৱা নাছিল। মই 3বাৰ চেষ্টা কৰিলোঁ, কিন্তু অন হোৱা নাছিল। তো মনটো অলপ বেয়া লাগি আছিল, সেইকাৰণে মই ভিডিঅ' বনোৱা বাদ দিছিলোঁ। কিন্তু ইমান দিনৰ মূৰত মই খুব অলপ মনত ভাগি পৰিছিলোঁ যে নহ'ব চাগে বুলি, কিন্তু কিছুদিন আগতে আকৌ কৰিলোঁ চেষ্টা আৰু এবাৰ হ'ল। সেইকাৰণে মনটো ভাল লাগিলে, আহিলোঁ আপোনালোকক এবাৰ দেখা দি যাওঁ বুলি। তো এতিয়া মই ভিডিঅ' বনোৱা নাছিলোঁ বহুত দিন, নিশ্চয় এতিয়া আকৌ বনাম। আকৌ মনটো ভাল লাগিছে। আপোনালোকৰ এনেকৈ সহায় সহযোগিতা মই আশা কৰিলোঁ ভৱিষ্যতেও। আৰু মোৰ যিসকল ছাবস্ক্ৰাইবাৰ, তেওঁলোকক মই বহুত বহুত ধন্যবাদ দিছোঁ, কাৰণ তেওঁলোকৰো এই সহযোগ আছে। আৰু মই জীৱনত যাতে আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ এই সহযোগিতাই মোক বহুখিনি অনুপ্ৰেৰণা দিছে। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এয়াই কাৰণ আছিলে মই ইউটিউবৰ পৰা আঁতৰি থকাৰ। আৰু এতিয়াৰ পৰা মই আকৌ নতুনকৈ ভিডিঅ' আপোনালোকক দিয়াৰ চেষ্টা কৰিম। ধন্যবাদ।